হেল্ল' এভৰিৱান, সকলোলৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা। সকলোৰে জীৱন ৰঙীন হৈ পৰক সেয়ে কামনা কৰিছোঁ। আৰু এতিয়া ৰাতিপুৱাই ধুনীয়াকৈ মাহ হালধিৰে গা ধুই ল'লোঁ। মানে এতিয়া দেখিছে নহয়, মাহ হালধি ঘঁহি লৈছোঁ। আমাৰতো গৰু নায়েই, আমাৰ ঘৰত আগতে গৰু নাছিলে। তো ওচৰৰে খুৰীদেউহঁতৰ গৰু আছে, গৰু ধুৱাব কালিয়ে কৈ থৈছিলোঁ যে গৰু ধুৱাবৰ সময়ত মাতি দিব। আৰু এতিয়া গৰু ধোৱা চাব হৈছে, ধুনীয়াকৈ চাওকচোন ৰেডি কৰিছে। আৰু মোৰ অলপ অহাত দেৰি হ'ল। গৰুক তেল মাহ এইবিলাক গোটেই খুৱাই দিছে, মই এইবিলাক দেখা নাপালোঁ। বাৰু এইটো খুৰীদেউহঁতৰ এইটো কুকুৰ পোহনীয়া এনজো নাম, কিমান মৰম লগা চাওকচোন। খুৰাই চাওকচোন ইমান ধুনীয়াকৈ গৰুকেইজনী ধুৱাব ধৰিছে। আৰু এইফালে আমি মানে তেনেকৈ আগতে গৰু ধোৱা দেখা পোৱা নাছিলোঁ, কাৰণ ঘৰত গৰু নহ'লে আৰু ক'ত চাব যাম। মানে শহুৰহঁতৰ ঘৰতো এতিয়া গৰু নাই, তো আজি এনেকৈ গৰু ধোৱা। গৰুকেইজনী একদম দিগদাৰী কৰা নাই, ইমান ধুনীয়াকৈ গা ধুইছে দেখিছেনে। আৰু এই কুকুৰটো মানে এনজো ইমান মৰম লগা দেখিছেনে, ওচৰৰ পৰা যোৱা নাই। আৰু এয়াই আৰু এনেকৈ অলপ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ময়ো যিহেতু চালোঁ, সেইকাৰণে আপোনালোকক বোলো অলপ দেখাই দিওঁ। তাৰপিছত ইফালে খুৰীদেউৱে ধুনীয়াকৈ চাহ খাব দিলে, নাখাওঁ বুলিয়ে কৈছিলোঁ, কাৰণ কামো আছে ঘৰত। হ'লেও খুৰীদেউৱে এনেকৈ জোৰ জবৰদস্তি চাহ খাব দিলে। আমি এনেকৈ চাহ তাহ খাই তাৰ পৰা আহিলোঁ। মোৰ কথানো কি ক'ম, ইমান ধুনীয়াকৈ গৰু ধোৱা চাই আহিলোঁ, চাহ তাহ খাই আহিলোঁ। তাৰপিছত এয়া মোক বিচাই মানে ডাকিছে, খোজোৱা অৱস্থা নোহোৱাই গৈছে।